দেবরাজ ইন্দ্রময় অধিপতি এই খরক খামত বিধাতাই সৃজন কৰি দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি অমৃত প্ৰদান কৰি অমৰত্ব অভিযোগী ৰাখিব পৰা দেৱতাৰ গৌৰৱ ভগৱান দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা ভুঞ্জিছো দেবরাজ কিয় এনে নিৰাশজনক বাক্য কৰিছে বুলি দুখৰ পাছতে সুখ নিয়ম জগতৰ আন্ধাৰৰ পাছতে অৱশ্যেই পোহৰ নামে দেবরাজ বৰ্তমানটো আমি সুখতেই আছো আৰু দেবরাজ সৃষ্টি স্থিতিৰ প্ৰলয়ৰ গৰাকী যিজনে সিজন অপাৰ কৰোণা আমাৰ লগত তেনেস্থলত দেবরাজ কোনে কৰিব পাৰে অপকাৰী দেৱ সমাজক উচিত কথাতে সেৱতা বহুত আনন্দন কাৰ্তিক হয় ব্যৱসায় যেতিয়া হয় বৈঠক দেবরাজ কত কত দৈত্য দানবে রুদ্র মূর্তি ধারণ করি পরাজিলে আমাক কোনোবাই আত্মগোপন কৰি আমি দেৱতা সমাজ কৰিছিলো বনাই বনাই ঠিক খালি বেচেৰে আমি দেৱতা সমাজ দেবরাজ কিয় অভিশাপে হৈছে যদিও বা দৈত্য দানৱে বাৰে বাৰে কৰে আক্ৰমণেই দেৱতা সমাজক তথাপিতো দেবরাজ অসুৰৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰিব পৰা নাই অপকাৰী দেৱ সমাজক দেবরাজ তোমাক কেনেকৈ কেনেকুৱা চাউলৰ অভিমতি সেই জগতৰ দেৱ পুৰণ কৰি যদি অসুৰৰ চাক হয় কেনেভাৱে তিৰস্কাৰ নকৰিবা মোক সৈন্য হৈ বাৰে বাৰে দৈত্য দানৱে আমাৰ কাৰ্যত সকলে খং হৈ লাগিছে মোৰ অন্তৰত দেবরাজ ভবিষ্যতের কথা পরিহার করে বর্তমানের কথা চিন্তা করে উচিত বই ভাবব দেবরাজ ভগতর ভয়হারী শ্রী হরি নারায়ণ ভাগে মানে দেবতা রক্ষণ হই তেনেস্থলত দেবরাজ কোনে কৰিব পাৰি অপকাৰী দেৱ সমাজ যদি অসংখ্য ভাৱ আছে আপোনাৰ মনত কৰে নিবেদন অনুমোদিত আনন্দৰে দিছো অনুমতি ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ দেৱৰাজ সমূহ দেৱতা একত্ৰিত হৈ এক বিষ্ণু যজ্ঞ আয়োজন কৰোঁ যজ্ঞ সম্পূৰ্ণ হ'লে অমংগল চিন থাকিবই দেৱসমাজ ধন্য কাৰ্তিক উচিত পৰামৰ্শ কৰিলা প্ৰদান অচিৰতে আয়োজন কৰিম আমি বিষ্ণু যজ্ঞৰ সকলো নিৰাশা দুৰাশা কৰিলো পৰীক্ষা শুনা দেৱগণ অষ্টম থাকিব সদায় সবটো সত্যৰ বাবে সদায় প্ৰস্তুতে সত্যৰ সৈন্যৰ বাবে ৰুদ্ৰমূৰ্তি ধাৰণি পাৰি শত্ৰু শূন্য কৰি নাই অমৰাৱতীপুৰত দেৱৰাজ তাৰ বাবে কৰি চিন্তা নকৰিব
দেবরাজ আর সেনাপতি বরুণ পবন দম আদি গণক সহস্র এই দেবরাজ ইন্দ্র কিয় সময় ইমান দুর্বল জানিতে দেবগণ আজিলৈ সভা ভঙ্গ কৰি গাঁও এবে নিজ নিজ কৰ্তব্যৰ হেতু